লখিমপুৰত লুই বেল দিৱস পালন। সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ শিক্ষাখণ্ডৰ দ্বাৰা আজি আজাদস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লুই বেল দিৱস পালন কৰে। ৰূপম বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া দেৱাশিষ গোস্বামী, সাংবাদিক বুবুল হাজৰিকা, সৰ্বশিক্ষা আঁচনি বিষয়া বৰ্ণালী সিন্তে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত 50 জন বিশেষভাৱে সক্ষম লোকক হুইল চেয়াৰ আৰু চশমা বিতৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া। আমি আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিম সৰ্বশিক্ষা অভিযান মিছনৰ জিলা আঁচনি প্ৰগ্ৰামৰ প্ৰবন্ধক বৰ্ণালী সিন্তে ডাঙৰীয়ানী। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই বন্ধুবৰ সহকৰ্মী দীপক শইকীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে লখিমপুৰ SDML HO ডক্টৰ কল্পনা দত্ত বাইদেউ। আমি বাইদেউক এখন ফুলাম গামোচা আৰু এটি জাপিৰে আদৰণি জনাবৰ বাবে মই বাবলি ইতিমধ্যে আহ্বায়ক হাজৰিকা ছাৰ আপোনালোকক পোহৰৰ সন্ধান দিব পৰা গ'ল। 1809 চনত ফ্ৰান্সত জন্মগ্ৰহণ কৰা আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল লুই ব্ৰেইলে। এই কথাও ইতিমধ্যে আপোনালোকে অৱগত হৈ এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া কেইবছৰমানৰ পৰা লখিমপুৰত সেৱা আগবঢ়াই আছে। আৰু এই সভাত উপস্থিত ডাক্তৰ অৰ্পণা দত্ত মহকুমা স্বাস্থ্য বিষয়া, মৃণাল আৰু এই অনুষ্ঠানত শিক্ষা গ্ৰহণৰত সকলো ছাত্ৰ ছাত্ৰী ব্ৰেইল মেথড এই পদ্ধতিৰ আৱিষ্কাৰক আমাৰ গুৰু লুই ব্ৰেইল ডাঙৰীয়াৰ আজি পবিত্ৰ জন্মদিন। আৰু এই অনুষ্ঠানলৈ মোক আমাৰ মাননীয় শইকীয়াদেৱে কৃষ্ণা বিদ্যালয়ত ক'লে, মোৰ অলপ গা ভাল নাছিলে, এতিয়াতো ডক্টৰৰ ওচৰত সোমাই আহিছোঁ। তাৰপৰা মই দুচকুৰ শক্তি এটা দুৰ্ঘটনাক্ৰমে হেৰুৱাইছিলে। দেউতাকে মানে মুচি কৰিছিলে, মুচি জোতাৰ এনেকৈ বেজি এটাই চকুত গুচিছিলে। এই বিষয়ে ইমান বহলকৈ মই নকওঁ, কাৰণ মই ভাবিছোঁ যে সকলোৱে তেখেতৰ বিষয়ে জানি মই মাত্ৰ ব্ৰেইল পদ্ধতিটোৰ বিষয়ে অকণমান ক'ম। আৰু যে সেই ব্ৰেইল পদ্ধতিৰ জৰিয়তেই মানে আজি শিক্ষা গ্ৰহণকৈ মই আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছোঁ। 4 জানুৱাৰী ব্ৰেইল শিক্ষাৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন। আমি লখিমপুৰ এডুকেশ্যন ব্লকৰ যি ইনক্লুচিভ এডুকেশ্যন আছে, সেই ইনক্লুচিভ এডুকেশ্যনে লখিমপুৰ আজাদস্থিত ডায়েটত আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছোঁ। ইতিমধ্যে আমি 2, 3 এই 2টা দিনত আমি বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী, ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা, শিক্ষকসকলৰ সজাগতা, এই কাৰ্যসূচীৰ অন্তত আজি আমি সামৰণি অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ ইজাজুল হুছেইন ডাঙৰীয়াই পতাকা উত্তোলন কৰি গৈছে। ডায়েটৰ প্ৰিন্সিপাল বাইদেৱে তথা আৰু BDC প্ৰিন্সিপালে আমাৰ লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গৈছে। দিনজোৰা আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত আমি 19 জন দিব্যাংগ শিশুক হুইল চেয়াৰ ট্ৰাইচাইকেল প্ৰদান কৰিম। 10 জন ক্ষীণ দৃষ্টিসম্পন্ন শিশুক আমি চশমা বিতৰণ কৰিম। আৰু বিভিন্ন প্ৰতিযোগিতাত আমাৰ যিসকলে স্থান লাভ কৰিছিল তেখেতসকলকো ইয়াতে পুৰস্কাৰ প্ৰদান কৰা হ'ব। আৰু আজিৰ দিনটোৰ পৰা এটা সজাগতা সৃষ্টি হওক, সমাজলৈ এটা ভাল বাৰ্তা যাওক, যাতে সকলো দিব্যাংগ, কেৱল অন্ধসকল বা ক্ষীণ দৃষ্টিসম্পন্নসকল নহয়, সকলো দিব্যাংগ শিশুক যাতে সকলোৱে সমাজে আগবঢ়াই আনি মাদক দ্ৰব্য হিচাপে গঢ়ি তুলিব পাৰে। উদ্বোধক হিচাপে আমাৰ লখিমপুৰ জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশিষ গোস্বামী ডাঙৰীয়া উপস্থিত আছে। পতাকা উত্তোলন কৰিছিল BO ইজাজুল হুছেইন ডাঙৰীয়াই। বন্তি প্ৰজ্বলন কৰিলে BDCৰ প্ৰিন্সিপাল নাৰায়ণ দলে ডাঙৰীয়াই। আমাৰ মাজত উপস্থিত আছে ৰূপম বৰুৱাৰ সভাপতি, সম্পাদক আছে শিক্ষক সন্মিলনীৰ, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ বৰ্ণালী সিন্তে আছে। এই অধ্যাপক আমাৰ মৃণাল শৰ্মা দোহৰা উপস্থিত আছে। ইয়াৰ উপৰিও যি আমাৰ কেক
পতা হৈছিল লুইবেলৰ জন্মদিনত। তাত আমাৰ অন্ধ সফল ব্যক্তি এজন ৰঙাজান হাইস্কুলৰ সন্মানীয় সহশিক্ষক কল্যাণ গগৈ ডাঙৰীয়া, তেখেতে আজি কেক কাটি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ক'ভিড প্ৰট'কল মেইনটেইন কৰিব লগা হোৱাৰ কাৰণে আমি বেছি দিব্যাংগ শিশুসকলক ইয়ালৈ আমন্ত্ৰণ জনাব পৰা নাই। আমি 50জন দিব্যাংগ শিশু আৰু তেওঁলোকৰ অভিভাৱকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকক আজি যি সহায় সঁজুলিসমূহ ইয়াতে আনুষ্ঠানিকভাৱে প্ৰদান কৰা